খ্ৰীষ্টান মিছনাৰীৰ বিৰুদ্ধে পোষ্টাৰ লগালে, বেনাৰ লগালে বা হোল্ডিং লগালে খ্ৰীষ্টান মিছনাৰী ভয় নাখায়। কাৰণ আপোনালোকৰ দৰেই খ্ৰীষ্টান মিছনাৰী ভয়াতুৰ নহয়, গম পাইছে নহয়? আপোনালোকে যে খ্ৰীষ্টান মানুহৰ সংখ্যা বাঢ়ি যাব বুলি যিদৰে ভয় খাই কিনে আপোনালোকে পোষ্টাৰ লগাইছে ৱালে গছে য'তে হ'লেও, গম পাইছে নহয়? তেনেকুৱা আমি ভয় খোৱা নাই, খ্ৰীষ্টান মিছনাৰী কেতিয়াও ভয় খোৱা নাই, গম পাইছে নহয়? আপোনালোকে যিবিলাক পোষ্টাৰ লগাইছে ৱালত, সেই পোষ্টাৰবিলাকে কোনোবাই ফালিছে, কোনোবাই গৰুৱে খাইছে, চাবচোন কেতিয়াবা য'ত লগাই থৈছে পোষ্টাৰবিলাক এতিয়া আছেনে? য'ত পোষ্টাৰবিলাক বৰ্তমানো আছে, সেই পোষ্টাৰবিলাক পাৰিলে গুচাই আনি কিনে ঘৰত ৰাখি থৈ দিয়ক। কিয়নো বাৰিষা কাল আহি আছে, বৰষুণ দিলে তিতি যাব নহয়, নিতিতিব জানো? বৰষুণ দিলে মানে তিতি যাব সেই পোষ্টাৰবিলাক। যেতিয়া নেকি পোষ্টাৰবিলাক তিতি যাব, পইচা খৰচ হ'ব, গতিকে আপোনালোকে আকৌ পোষ্টাৰ বনাবলগীয়া হ'ব। গতিকে যিবিলাক পোষ্টাৰ আপোনালোকে আঁৰি থৈছে, বৰ্তমান য'ত ভালকৈ আছে, গৰুৱে খোৱা নাই সেই পোষ্টাৰবিলাক, সেই পোষ্টাৰ হোল্ডিংছবিলাক ঘৰত আনি সোমোৱাই থৈ দিয়ক। বাৰিষা কালটো যোৱাৰ পিছত আপোনালোকে পুনৰ আনি কিনে তাতে লগাই দিব, গম পাইছে নহয়? কাৰণ কি আপোনালোকে ভয়াতুৰ ন, খ্ৰীষ্টান মানুহৰ সংখ্যা যে বাঢ়ি যাব, সেইটো কাৰণে আপোনালোকে ভয় খাইছে। কিন্তু আমি সেই পোষ্টাৰ ভয় নাখাওঁ। আপোনালোকে পোষ্টাৰ লগাই কিনে কি চিনেমা ৰিলিজ কৰিব বিচাৰিছে নেকি? হে, থিয়েটাৰ পাতিব বিচাৰিছে নেকি? থিয়েটাৰ পাতিলে যে এখন ডাঙৰ হেঙুন থিয়েটাৰ, ভ্ৰাম্যমান থিয়েটাৰ বুলি যে এখন পোষ্টাৰ লগোৱা থাকে, আপোনালোকে থিয়েটাৰ পাতিব বিচাৰিছে নেকি এই 2024 চনত? হে, গম পাইছে নহয়? এই থিয়েটাৰহে পাতে, চিনেমা ৰিলিজ কৰাৰ আগতে যে পোষ্টাৰ লগাই, সেইখন চিনেমা মানুহে বেছিকৈ চাব বুলি। গতিকে আপোনালোকে থিয়েটাৰ পাতিব বিচাৰিছে নেকি? হে, যদি থিয়েটাৰ পাতিব বিচাৰিছে লগাওক পোষ্টাৰ বনাই। কিন্তু আপোনালোকে কোনো এই পোষ্টাৰৰ লগত কোনো সম্পৰ্কই নাই আমাৰ। পোষ্টাৰ, বেনাৰ, হোল্ডিং যিমান লগাই থাকক, বৰষুণ দিলে ফাটি দিব। এই কি বুলি কয়, এতিয়া ধুমুহা আহিবলৈ সময় হৈছে, কি বৰদৈচিলা যেতিয়া নেকি এমূৰৰ পৰা মহতিয়াই নিব ন, সেই পোষ্টাৰবিলাক ক'ত নদীৰ সিপাৰে পৰিব, মাজুলী সিপাৰে পৰিব, গম পাইছে নহয়? গোটেই সেই পোষ্টাৰবিলাক কিমানে গছকিব, গৰুৱে খাব, খোজ কাঢ়িব। পোষ্টাৰৰ লগত কোনো সম্পৰ্কই নাই খ্ৰীষ্টান মিছনাৰী। আপোনালোকে পোষ্টাৰ লগাই কিনে খ্ৰীষ্টান মিছনাৰীক ধমক দিব নিবিচাৰিব, গম পাইছে নহয়? আপোনালোকে যিমানে পোষ্টাৰ লগাই, বেনাৰ লগাই, হোল্ডিংছ লগাই, খ্ৰীষ্টান মিছনাৰী ভয় খোৱা মানুহ নহয়। খ্ৰীষ্টান মিছনাৰী শক্তিশালী সত্তা হয়, সেই সত্তাটোক বৰ্তমান মানুহে বিশ্বাস কৰিছে। যিসকল ব্যক্তিয়ে পোষ্টাৰ লগাইছে, সেইসকল ব্যক্তিৰ চেহেৰা নাই। কোনে জানো লগাই থৈ গৈছে? সন্ত্ৰাসবাদী সংগঠন নেকি আপোনালোকে যে মনে মনে আহি কিনে লগাই থৈ কিনে গুচি গ'লগৈ আপোনালোকে? হে, কোনে লগালে পোষ্টাৰবিলাক? পোষ্টাৰ লগা মানুহবিলাক ক'ত চাওঁচোন, আমাৰ চেহেৰাবিলাক ৰাজহুৱা কৰকচোন, চাওঁ। হিজিৰা হয়নে? হিজিৰাবিলাকে লগাব নিজৰ চেহেৰা লুকুৱাই কিনে, কাপোৰো ছদ্মবেশী, সেইবিলাকে লগাব পোষ্টাৰ, বেনাৰ, গম পাইছে নহয়? গতিকে আপোনালোকৰ যি ভেকু ভাওনা সমাপ্ত কৰক ইমানতে, লাভ নাই এইবিলাক কৰি। এতিয়া ইলেকশ্যন আহিছে, ইলেকশ্যনত সকলোৱে ব্যস্ত হৈ পৰিছে, সকলোৱে উন্নয়নৰ কথা চিন্তা কৰিছে, সকলোৱে নিজকে জিকাৰ কথা চিন্তা কৰিছে, সমষ্টিয়ে গৈ নিজকে প্ৰচাৰ চলাইছে। আপুনি ধৰ্মৰ লগত লাগি আছে। ইমান নিজ মানুহ থাকিব পাৰেনে আপোনাৰ দৰে? আপুনিতো নিজে নিছে, আপোনাৰ লগত বাকী কেইজনকো আপোনাৰ মানসিকতা ডাউন কৰি দিছে আপুনি, গম পাইছে নহয়?